ইনকলাব জিন্দাবাদ 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 কৃষক মুক্তি সংগ্রাম সমিতি জিন্দাবাদ 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 কৃষক মুক্তি সংগ্রাম সমিতি জিন্দাবাদ 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 রাইজৰ দল জিন্দাবাদ 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 ৰাইজৰ দল জিন্দাবাদ 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 অখিল গগৈ লংলেট অখিল গগৈ লংলেট মুক্তি জিন্দাবাদ 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 আম্বালী আঞ্চলিক জিন্দাবাদ 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 ৰাইজৰ দল সত্যতা সংগ্ৰাম জিন্দাবাদ 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 অখিল গগৈ জিন্দাবাদ 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 অখিল গগৈ জিন্দাবাদ 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 জয় অসম জয় অসম জয় অসম জয় অসম কৃষক মুক্তি জিন্দাবাদ 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 আম্বালী আঞ্চলিক জিন্দাবাদ 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 ৰাইজৰ দল জিন্দাবাদ 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 ৰাইজৰ দল জিন্দাবাদ 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 সত্যতা সংগ্ৰামৰ জিন্দাবাদ 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 আম্বালী আঞ্চলিক কেএমএছ জিন্দাবাদ 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 ৰাইজৰ দল জিন্দাবাদ 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 সত্যতা সংগ্ৰামৰ জিন্দাবাদ 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 আম্বালী আঞ্চলিক কেএমএছ জিন্দাবাদ জিন্দাবাদ জয় অসম জয় অসম জয় অসম নতুন দল গঠন হয়েছে নতুন দল Georgia Kuhar Jindabad 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 Sonia Jindabad Jindabad Akil Gogoi Jindabad 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 Paribar Hoy Matmata Akil Gogoi Jindabad 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 Kishak Mukti Songram Komite Jindabad 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 Akil Gogoi Jindabad 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 Raizer Dol Jindabad 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 Akil Gogoi tumi aage bada Tumhara saath Akil Gogoi tumi aage bada Tumhara saath বহুত ভাল লাগিছে মোৰ আঞ্চলিক মানে অখিল গগৈ হিচাপে মানে যিটো দল গঠন কৰিছে সেইটো মই বহুত সন্তুষ্ট হৈছো আৰু আগবাঢ়িব যাওঁ ৰাইজ আছো আৰু ৰাইজ একেলগ গোট হৈ চব থাকিবৰ কাৰণে মই অনুৰোধ কৰিছো আৰু অখিল গগৈ চাহাবক চবে সহায় কৰিব আমি গৰীবৰ মানে নেতা পাবো অখিল গগৈ চাহাবক আৰু বহুত ভাল লাগিল দলৰ নামটো যিটো দলৰ নাম দিছে ৰাইজৰ দল এই দলক মই সমৰ্থন কৰো আৰু আমি সব লগতে আছো অখিল গগৈ সাহেব জিন্দাবাদ আজি এটা নতুন গঠন হৈছে দুটা সংগঠন লগত আছে আৰু যোৱা তাৰিখত এটা সমৰ্থন বান্ধি দিয়া হৈছিল আশ্ৰয় এখন কমিটি এখন আমাৰ অসমৰ যি পৰিস্থিতি বৰ্তমানে এই গেৰুৱা দলে যিটো অৱস্থা চলাই আছে দেশৰ ৰাইজৰ কৃষকৰ পৰিৱৰ্তনৰ কাৰণে যিটো অখিল গগৈ ডাঙৰীয়ে যিটো চিন্তা কৰিছে এটা ভাল এটা চিন্তা কৰিছে চিন্তা কৰি এতিয়া আমাৰ অসমৰ চব ৰাইজ একত্ৰিত হৈ নতুনভাৱে এটা দল ঘোষণা কৰিছে ৰাইজৰ দল নামে এইটো দলটোৱে মই আশা কৰিছোঁ আগন্তুক দিনত অসমৰ ৰাইজৰ হকে কাম কৰিব আৰু এটা শুভ লক্ষণ আৰু এইটো দলক আমি আগুৱাই নিবলৈ আমি সব ৰাইজ একত্ৰিত হৈ এইটো বেটি মজবুত কৰিম বুলি আমি আশা ৰাখিছোঁ আৰু 2021 চনত আপোনালোক কিমান আগবাঢ়িব আমি ভাবিছোঁ তো 2021 দিল্লীৰ কেজৰিৱালৰ নিচিনা যেনেকৈ দল গঠন কৰিছে দল গঠন কৰি এটা শক্তিশালী চৰকাৰ গঠন কৰি আছে বিজেপিক পৰাভূত কৰি তিনিবাৰ হেট্ৰিক কৰিছে তেনেকুৱা কৰাৰ মোৰ এটা সিদ্ধান্ত আমাৰ ৰাইজে হাতত লৈছে এইটো আগুৱাই লৈ যাম বুলি আমি আশা কৰিছোঁ আমি চবে এইটো ডাঙৰ কথা নহয় এইটোতো মেয়ৰ পদত সোমাই আছে এইটো হেৰি আছে শাসনত থকাৰ কাৰণে হেৰি কৰি আছে এইটো আমাৰতো এই মাত্ৰই হেৰি শেষ হৈ আহিছে আৰু শেষ হৈ যাবই বেছি চিন্তা কৰি লাভ নাই এইবিলাক মানে কিছু গেৰুৱা দলৰ মানুহক প্ৰলোভন দি কৈ আছে যে এতিয়া নহয় নহ'ব এইটো হ'ব আল্টিমেটলি এইটো হৈ আছে এইটো হাইকোৰ্টেও মানে হেৰি কৰি দিছে এতিয়া মানে শেষ হ'ব কম সময়ৰ ভিতৰতে আমাৰ কৃষক নেতা ওলাই আহিব আহি মানে এই দলৰ কাৰণে কাম কৰি আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ এতিয়া মানে হোজাই জিলাত মানে আপোনালোকৰ সমষ্টি তিনিটা আছে তিনিটাৰ ভিতৰত আপুনি কেণ্ডিডেট কাক দিব বুলি ভাবিছে এতিয়ালৈকে কেণ্ডিডেটটো চিলেক্ট হোৱা নাই এতিয়া কেন্দ্ৰীয় কমিটিয়ে মানে নিৰ্দেশ মতে আমাৰ মানে ৰাজ্যিক
হেৰি আছে জিলা কমিটি নলবাৰী আঞ্চলিক KMSSৰ গতিকে মোৰ আশা আমাৰ এই দলটো দল বনা হৈছে আৰু এই দলটোৰ নাম ৰাইজৰ দল আৰু ই অসমত বিৰাট শক্তিশালী দল হিচাপে চিহ্নিত হ'ব আগন্তুক 2021